এয়া সন্মুখৰ চিটত মই আৰু মোৰ লগত ভণ্টি দীক্ষী আৰু বেক চিটত বহি আছে মা মাহী মোৰ পত্নী মোৰ ভণ্টি আৰু এয়া ড্ৰাইভিং চিটত আছে মোৰ মহা আৰু আজি আমি আটাইবোৰ যোৰহাটলৈ বুলি ওলাই আহিলোঁ এখন বিশেষ অসমীয়া চিনেমা চাম বুলি বহুত দিনৰ পৰাই আমি সকলোৱে বাট চাই আছিলোঁ অসমীয়া চিনেমা এখন চাম বুলি আৰু আজি আমাৰ সময় মিলিলে আৰু আজি আমি ৰবি শৰ্মাৰ দ্য মষ্ট আৱেইটেড শ্ৰী ৰঘুপতি চাবলৈ গৈ আছোঁ যোৰহাটৰ আইনক্স চিনেমা হলত আমি চাবলৈ যাম এয়া সকলো আহি আছোঁ এয়া যোৰহাটৰ আইনক্স চিনেমা হল এয়া সকলোবোৰ ফটো মৰাত ব্যস্ত আচলতে আমি অকণমান সোনকালে আহি পালোহি চিনেমাখন আচলতে আৰম্ভ হ'ব 5:35 পৰা বতৰ বেয়া আছিলে সেইটো কাৰণে আমি অকণমান আগতীয়াকৈ গুচি আহিলোঁ এতিয়া ভাবিলোঁ যে যিহেতু আগতীয়াকৈ পালোহিয়ে সকলোৱে ফটো কেইখনমান মাৰি লওঁ সকলোৱে ফটো মৰাত এতিয়া ব্যস্ত ফটো মৰাৰ পাছত এতিয়া আমি লিফ্টেৰে ওপৰলৈ যাম আৰু বিশেষকৈ আমাৰ দীক্ষী মানে আমাৰ মৰমৰ কণমানি ভণ্টিজনীয়ে খুব ৰিকুৱেষ্ট কৰি আছিলে যে আমি লিফ্টত যাব লাগে কাৰণ তাই লিফ্টত উঠি খুব ভাল পায় আৰু লিফ্টত উঠি পাই তাই খুব ফূৰ্তি কৰিছে তাই খুব ফূৰ্তি পাইছে এতিয়া মই ভিডিঅ' কৰি আছোঁ সকলোকে আৰু তাই চিঞৰ বাখৰ কৰি আছে লিফ্টত যাবলৈ পোৱাৰ কাৰণে এয়া জঁপিয়াই দিছে তাই ফাইনেলি আমি আহি এণ্ট্ৰেঞ্চৰ ওচৰত পাইছোঁহি আৰু সকলো ইয়াত ৰৈ আছে 5:35 হোৱা নাই আৰু এইফালেদি আমি ওপৰলৈ যাব লাগিব আৰু এয়া আমি চিনেমা হলৰ ভিতৰত বহি আছোঁ ৰঘুপতি এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই কাৰণ ষ্টাৰ্ট হ'লে আমি মোবাইল কৰিব নোৱাৰিম ভিডিঅ' কৰিব নোৱাৰিম চ' সেইটো কাৰণে এতিয়াই ভিডিঅ' এটা কৰি লৈছোঁ আৰু এইখিনি হ'ল আমাৰ অলপ মেমৰিজ আমি চিনেমা হলৰ ভিতৰত মৰা কিছুমান ফটো মানে এই চিনেমা হলৰ সেই এৰিয়াটোৰ ওচৰত মৰা ফটো খুব ধুনীয়া পৰিৱেশ খুব সুন্দৰ পৰিৱেশ আৰু মা প্ৰথমবাৰৰ কাৰণে আইনক্স হললৈ আহিছে মায়ে খুব ভাল পালে আৰু এয়া চিনেমা হলৰ ভিতৰত মৰা এখন ফটো সকলো সাজু হৈছে চিনেমা চাবৰ কাৰণে আৰু এয়া কিছুমান ফেমিলি ফটোজ